নমস্কাৰ, মোৰ চেনেললৈ পুনৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে নহয় যদিও মই ভালে আছোঁ বৰ্তমান। যদিও বৰষুণৰ চিপ ঠাণ্ডা, তথাপিও ভিডিঅ' বনাবলৈ মন যায়, কি কৰোঁ কি নকৰোঁ লাগি থাকে। সেয়েহে মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিব বিচাৰিছোঁ। মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কাহিনী আপোনালোকৰ আগত লানিভাৱে কৈ যাম। আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক নিশ্চয় ভালে আছে। আপোনালোক ভালে থকাই মোৰ কামনা, আৰু আপোনালোক ভালে থাকিলে ময়ো ভালে থাকিম। সকলো ভালে থাকিব। মোৰ মৰমৰ ভাই ভনী, ককাই ভাই, জ্যেষ্ঠ লোক সকলো, মোৰ ঘৰৰ, মোৰ ইউটিউব চেনেলৰ মোৰ আপোন মানুহসকল সকলোকে মই মোৰ মৰম যাচিছোঁ। আৰু আজিৰ পৰা মই এক নতুন অভিযান আৰম্ভ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই মোৰ কাহিনীটো আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকৰ মাজলৈ লৈ যাওঁ, ব'লক আপোনালোককো লৈ যাওঁ। এটা শিহৰণকাৰী এটা মোৰ জীৱনত হৈ যোৱা ঘটনা নহয়, মানে মোৰ অভিজ্ঞতা। সেয়েহে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। এটা সময়ৰ কথা, আমাৰ চাকৰি সূত্ৰে আমি নানা ঠাইলৈ অহা যোৱা কৰিব লাগে। দুবছৰ যদি ইয়াত, দুবছৰ তাত, বেলেগ বেলেগ ঠাইত আমি থাকিব লগা হয়। মোৰ মানুহজনে পুলিচ বিভাগত চাকৰি কৰিছিল, সেয়েহে 2-3 বছৰ মূৰে মূৰেই বদলি হয়। গতিকে মই আপোনালোকক এটি কথা ক'ব গৈ আছোঁ, যিটি কথা নেকি মোৰ মনত এতিয়াও ভাৱ হৈ থাকে। মই সঁচাকৈ কিবা বহুত ভয়ানক, ভয় লগা এটা কাহিনী আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। কাহিনীটো হৈছে মানে কি, মই এঠাইৰ পৰা মানে ধৰক মোকালমোৱাত আছিলোঁ তেতিয়া। মোকালমোৱাত থাকোঁতে মানে কি হ'ল, তেওঁক বেলশৰলৈ ট্ৰেন্সফাৰ কৰিলে। বেলশৰ থানাত তেওঁক ছেকেণ্ড অফিচাৰ হিচাপে তেওঁক চাৰ্জ ল'লেহি। তাৰপিছতে মই আমাৰ ফেমিলি, 2টা সন্তানৰ সৈতে ফেমিলি লৈ অহাৰ চিন্তা কৰিলে। তাৰপিছতে এদিনকৈ আমি কেইবাদিনো অহা যোৱাৰ কথা চিন্তা কৰি আছোঁ, আহিম নে নাহিম চিন্তা কৰি আছোঁ। কাৰণ সেই যিটো ঘৰত আমি থাকিবলৈ ল'ম, সেই ঘৰটো অলপ মানে জয়াল আছিল বুলি সকলোৱে কয়। তাৰপিছতে মই ভাবিলোঁ কি, এওঁক ক'লোঁ আমি নহ'লে নাযাওঁ, ইয়াতে থাকোঁ। তেওঁ ক'লে নহয়, চাকৰি জেগা, মইতো সদায় আহি থাকিব নোৱাৰিম, গতিকে তোমালোকেও ব'লা তালৈকে। তাৰপিছত আমিও আহিবলৈ ওলালোঁ। ফেমিলি লৈ তেওঁ আমাক লৈ আহিল। তাৰপিছত অহাৰ কেইদিনমানৰ আগতে তেওঁ কৈছিলে যে, এজন মানুহক লগ কৰি ক'লে, মানুহজনে ক'লে যে আপোনালোক ফেমিলি আনিব খুজিছে, হয়, কিন্তু ফেমিলি আনিলে আপোনালোকে অলপ ভালকৈ থাকিব লাগিব, কাৰণ ঘৰটো অকণমান জয়াল, মানে আগতেও কোনো ফেমিলি থাকিব পৰা নাই তাত। সেয়েহে মোৰ ভয়ো লাগিছে, এওঁ ভয় কৰিছে। তথাপি মানুহজনে ক'লে, মই ঠিক আছে, এটা বস্তু আপোনালোকক দিম, সেই বস্তুটো আপোনালোকে কোৱাৰ্টাৰত সোমোৱাৰ আগে আগে আপোনালোকে ঘৰটোত ছটিয়াই দিব। তেওঁ ফেমিলি লৈ আহি গেটৰ মুখ পাইছে, তেনেকুৱাতে কি কৰিলে, তেওঁ নামি গৈ ঘৰটোৰ ভিতৰত কিছুমান সৰিয়হ সেই মানুহজনে জাৰি দিছিল। সেই সঁচা নে মিছা নাজানো, আৰু সৰিয়হখিনি জাৰি দিছিলে তেখেতে। সেই সৰিয়হখিনি আনি গোটেই ঘৰটোতে ছটিয়াই দিলে। ছটিয়াই দিয়াৰ পিছত আমাক ভিতৰলৈ লৈ আহিল। মোৰ সৰু সৰু ল'ৰা ছোৱালী 2টা, সিহঁতি 2টা, আমি 4টা প্ৰাণী সৈতে আগবাঢ়ি আহিলোঁ। মোৰ লগতো আছিল অৱশ্যে দেওৰ এজন আছিলে। দেওৰজনে BA পাছ কৰি মোৰ লগতে থাকিবলৈ লৈছিল, অলপ দিনৰ কাৰণে গৈছিল। তাৰপিছতে মই ক'লোঁ, নহয় তুমি অলপ দিন থাকা ইয়াতে, কাৰণ এই কোৱাৰ্টাৰটো অকণমান ভয়ানক বুলি কৈছে, মোৰো ভয় লাগে। ঠিক তেনেদৰে তেওঁ থাকিলে। তাৰপিছত সদায় গধূলি হ'লে, সেইদিনাখন ৰাতিটো আমি থাকিবলৈ আহিলোঁ। সেই সৰিয়হখিনিৰ ভিতৰত ছটিয়াই দিলে সম্পূৰ্ণকৈ। ছটিয়াই দিয়াৰ পিছত আমাক ভিতৰলৈ সোমাই লৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছতে ৰাতি হৈ আহিল। ৰাতি হৈ অহালৈকে গাৰ নোমবোৰ কিবা ভয় লাগিছে, গাৰ নোমবোৰ জিঞৰি উঠিছে, কি কৰোঁ কি নকৰোঁ লাগিছে। তেওঁক কৈছোঁ মোৰ ভয় লাগিছে। তেওঁ কৈছে চিন্তা কৰিব নালাগে, তেখেতে কিবা কিবি কৰি দিছে ন, ভয় কৰে, তেওঁ ডিউটিত যাবই লাগিব। তেওঁ ডিউটিলৈ গ'ল। তাৰপিছত মই, মোৰ দেওৰটো, মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে মানে ঘৰতে আছোঁ। তাৰপিছত তেওঁ ৰাতি আকৌ আহিলে। তাৰপিছত খাই বৈ শুবলৈ লৈছোঁ। দিনতে আমি ভাত পানীবিলাক বনাই, কোৱাৰ্টাৰৰ মানে পাকঘৰটো অকণমান দূৰত। সেয়েহে আমি মানে কি কৰিলোঁ, ভাত পানীখিনি বনালোঁ, বনাই বেডৰুমত আনি থ'লোঁ। থৈ আমিকেইটা খোৱা নাই আৰু তেওঁলৈ তেওঁ আহিছে। তাৰপিছতে শুইছোঁ সেইদিনা ৰাতি। শুই থাকোঁতে মানে কি হৈছে, মই ভাবিছোঁ মই ছাইডত শুওঁ, এওঁ ভাবিছে মই ছাইডত শুওঁ, ল'ৰা ছোৱালীকেইটাক মাজত দিওঁ, নহ'লে ভয় খাব, এনেকুৱা ধৰণৰ কথা কিছুমান হৈছে। ঠিক তেনেদৰে আমি দুফালে দুজন শুলোঁ। মাজতে ল'ৰা ছোৱালী 2টা ল'লোঁ, লৈ
ধুনীয়াকৈ শুই আছোঁ। শুই থাকোঁতে মোৰ হঠাতে মানে গাটো মানে যিকৈ আহিছে মানে গাটো শিৱৰি আহিছে, কি কৰোঁ কি নকওঁ লাগিছে। তাৰপিছত ৰাতিপুৱা দেখিছোঁ মোৰ হাতত এই মস্ত কেইটামান মানে বল উঠি গ'ল। তাৰপিছতে কোনোদিন নোহোৱা নপজা কথা, বলকেইটা যেতিয়া উঠি গ'ল, বল মানে কি পানী জ্বলাৰ নিচিনা উঠি গ'ল। তাৰ পিছদিনা মই কৈছোঁ চোৱা মই এইকেইটা কি উঠিলে চোৱা এনেকৈ। তাৰপিছত তুমি ভয় খালা যে সেইকাৰণে উঠিলে চাগে দেই। তাৰপিছত ঠিক তেনেধৰণে কেইদিনমান আছোঁ। থাকোঁতে কেইদিনমান মানে তাতে থাকোঁতে গধূলি হোৱাৰ লগে লগে আমি ভাত পানী বনাই মেলি নিজৰ বেডৰুমত আনি পেলাই থওঁ। তাৰপিছত তেওঁ ডিউটিৰ পৰা অহাৰ সময়ত তেওঁ থানাত থাকে। তাৰপিছতে তেওঁ আহে, নাহোঁতেই মানে শব্দ পাওঁ বাৰান্দাত চপ শব্দ, কোনোবা এজন অহা যোৱা কৰি আছে। গানো এতিয়াও সিঁয়ৰি উঠে, চপকৈ অহা যোৱা কৰি থাকে। ঠিক তেনেধৰণে মই অহা যোৱা কৰি থাকোঁতে মই এই দেওৰটো কওঁ, কিবা এটা শুনিছানে বাৰু তুমি? বোলে অঁ ময়ো শুনিছোঁ এনেকৈ। তাৰপিছত ল'ৰা ছোৱালীকেইটাক নকওঁ, ল'ৰা ছোৱালীকেইটা ভয় খাব যে, সেইকাৰণে নকওঁ। তাৰপিছতে তেওঁ আহে, অহাৰ পিছত মই তেওঁক সোধোঁ যে তুমি আহিছিলা নেকি ঘৰলৈ? কৈছে বোলে মই নাই অহা। তেতিয়াহ'লে বোলো কিবা এটা শব্দ মানে চেণ্ডেলৰ শব্দ মানে এনেকৈ শব্দ অহা যোৱা কৰি থকা শব্দ পাওঁ। ঠিক প্ৰায় তেনেধৰণে আমি মানে এটা বছৰ মানে ইমান ভয়ানক ঘৰটোত থাকিলোঁ, ইমান জয়াল ঘৰটোত আছোঁ মানে ভয়কৈ। তাৰপিছত এদিনাখন মানে এই পিছফালৰ আমাৰ ঘৰটোৰ পৰা পিছফালে মানে আমাৰ কোৱাৰ্টাৰবিলাক অকণমান বেলেগ ধৰণৰতো, আগৰ দিনৰ ব্ৰিটিছৰ দিনৰ কোৱাৰ্টাৰবোৰ পাকঘৰবোৰ অলপ দূৰত থাকে। তাৰপৰা আমি তেনেকৈ ভাত বনাই দিন থৈ দিওঁ দিনতে। সেইদিনাখন গধূলি মই ভাত বনোৱা নাছিলোঁ, নথকাৰ কাৰণে মই ভাবিলোঁ যাওঁ এতিয়া ভাত বনাব যাওঁ। ঠিক তেনেধৰণে কি কৰিছে, বাৰান্দাতে মহিলা এগৰাকী থিয় হৈ থকা নিচিনা লাগিছে, থিয় হৈ আছে বেগ এটা হাতত লৈ। ঠিক তাৰপিছত ময়ো ক'লোঁ কোন বুলি কৈছোঁ। তাৰপিছত নাইকিয়া হৈ যোৱাৰ পিছত ঘূৰি আহিলোঁ। সেইদিনা মই বনোৱা নহ'ল। তাৰপিছত আহিলে, অহাৰ পিছতে কৈছোঁ যে এনেকুৱা হ'ল ঘটনাটো, ভাতটো এতিয়াহে বনাম। তেতিয়াহে ভাত বনাইছোঁ। তাৰপিছতে ঠিক বাঁহনি এখন আছে ওচৰতে, কাষতে বাঁহনি এখন আছে। বাঁহনিখন চৰক তেনেকৈয়ে থাকে। বাঁহবিলাক আহি থাকে গৈ থাকে, তাৰমানে বাঁহৰে শব্দ নে কিহৰ শব্দ নাজানো। এতিয়া বাঁহনি কাষতে আকৌ আমাৰ লেট্ৰিনটো, আমাৰ পায়খানা কৰিবলৈ যাবলৈও ভয় লাগে। তাৰপৰা কোনোবাই কয় বোলে সেই তাত পায়খানা কৰিব গ'লে সৰু ল'ৰা ছোৱালী কেইটামানে বোলে হাত বাউলে মাতে। ঠিক তেনেধৰণে তাৰপিছতে ময়ো এদিন মানে এনেকৈ দমকল মাৰি থাকোঁতে মই কিবা ভয় খোৱা নিচিনা হ'লোঁ। মোৰো বহুত অসুখ হ'ল তাত থাকোঁতে। সেয়েহে মই ভাবিছোঁ কি যে কোৱাৰ্টাৰবিলাকত প্ৰায় বৰ বেয়া বস্তু থাকে, য'তে ত'তে ঘৰবিলাক বনাই যে, সেইকাৰণে হয়তো আমি সেইবিলাক মানে থাকিবলগীয়া হয় সেইবিলাক কোৱাৰ্টাৰত। আজিকালি অৱশ্যে অলপ বেলেগ ধৰণৰ হৈছে, কোৱাৰ্টাৰবোৰ ভালকৈ বনাইছে। আগৰ হ'লে অ'ত এটা এনেকুৱা কোৱাৰ্টাৰ বহুত ভয় লগা অৱস্থাত আমি থাকিব লগা হৈছিল। সেয়াই মোৰ প্ৰথম ভূতৰ অভিজ্ঞতা বুলিয়ে কৈছোঁ। গতিকে তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। সঁচা মিছা আপোনালোকে বিবেচনা কৰিব। ভগৱান এওঁ কয় ভগৱানক চিন্তা কৰিবা, ভগৱানক চিন্তা কৰিলে কেতিয়াও ভূত প্ৰেত এইবিলাক কেতিয়াও নাহে। ঠিক তেনেধৰণেই আমি সময়বিলাক পাৰ কৰিলোঁ। তাৰপিছত এবছৰৰ পিছত বেলেগ এটা কোৱাৰ্টাৰলৈ আহিলোঁ, অলপ শান্তি পালোঁ। সেয়াই মোৰ কাহিনী, প্ৰথম কাহিনী আজি আপোনালোকক ক'লোঁ। আৰু মই আপোনালোকক কিছুমান কাহিনী এনেকৈ কৈ যাম। আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদিহে নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মোৰ কাহিনীটো আপোনালোকক শুনালোঁ, কেনেকুৱা হৈছে নাজানো আৰু কাহিনীটো মোৰ অভিজ্ঞতাৰ কাহিনীহে কৈছোঁ দেই। সেয়েহে মই আপোনালোকক মোৰ কাহিনীটো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।